Hello everyone, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো খবৰ বহুত ভালেই সো বহুত দিন পিছত মানে মোৰ খবৰ আৰু ভালেই হল আৰু সো সেই কাৰণে ভাবিলো যে ভিনিয়তৰ ঘৰৰ ভিডিও মানে শেষ হোৱাই নাই তো দুটা ভিডিও দিছো আৰু এটা আছে এইটো অলপমান দেখা হলে মানে হৈ যাব 1 মিনিটৰ মানে কৰি দিছো বাকি গোটেইখিনি দেখাব নোৱাৰিম অলপকে দেখুৱাম আৰু ইয়াৰ জগিঘোপাৰ যোৱা ৰাস্তাবোৰ মানে ইমান সুন্দৰ পৰিবেশ মানে চালে মানে চাই থাকিব মন যায় ইমানে ভাল লাগে আৰু বৰষুণ পৰিছে কাৰণে মানে ৰাস্তাবিলাক গোটেই সাফা হৈ গৈছে বহুত ভাল লাগিছে আৰু আমি ভিতৰীয়া ৰাস্তাৰে আহিছো আৰু এইফালে জগিঘোপাৰ ওপৰত পাহাৰৰ ওপৰত উঠতে আৰু নামতে মানে বহুত মানে অৱস্থা বেয়া হৈ যায় মানে ইমানে ওপৰত উঠিব লাগে আৰু আমি এটো মানে অলপ ওপৰত উঠাৰ পিছত মানে অলপমান তলফিলে যোৱাৰ কাৰণে মানে কি আছে আৰু ইয়াত গুহা পাঁচটা আছে কিন্তু মই এটা গুহাহে চাব পাৰিছো মানে পানীৰ কাৰণে মানে চাব পৰা নাই আৰু ইফালে তলত নমিছিলো মানে তাত এটা পানীৰ পাইপলাইন আছে মানে বহুত ডাঙৰ তো হেতু শৰ্ট ভিডিওত আছে কাৰণে মানে এইটো লং ভিডিওটোত মানে দিব নোৱাৰিলো আধাৰ পৰা কাটি গল সো সেই কাৰণে ডিলিট কৰি দিলো মই নহলে দেখাব পাৰিলো হয় পানীৰ পাইপডাল বহুত ডাঙৰ আৰু সো সেই তাতো ভিডিও বনাইছো মই আৰু ইফালে ওপৰত উঠাৰ পিছত মানে ইমানে ভাল লাগে কিন্তু এই বৰষুণৰ বতৰত গৈ কেনে মানে ভাল না লাগিব সো সব একেবাৰে মেঘৰ কাৰণে সব মানে বগা বগা হৈ আছে সেই কাৰণে মানে ভালকে দেখাব পান কিন্তু এই ওপৰত উঠিলে মানে বহুত ভাল লাগে তলৰ পৰিবেশখিনি মানে ইমানে ভাল লাগে সব ওপৰৰ পৰা তলৰ কি বিলাক চাই কেনে বহুত ভাল লাগে আৰু তাত বহুত মানুহ আছিল জিনহকে বৰষুণৰ কি হতো তথাপিও তাত মানুহ গৈ কেনে ভিডিও ফটো উঠি আছিল বহুত মানুহ আছিল কিন্তু আমি যোৱা নাই আৰু বৰষুণ পৰিয়ে আছিল তথাপি ভিজি কেনে আৰু এইখিনি সময়ত বহুত জোৰকে পানী আহিছে কাৰণে আৰু নাথাকিলো সোনকালে আহি পৰিলো তলত মানে ৰাস্তা এই কি বিলাক যে পাকা কৰি দিছে মানে হেবিলাকো মানে পিছল টাইপৰ হৈছে মানে তো সাফা কৰা মানুহ আছে বা নাই নাজানো কিন্তু পিছল টাইপৰে হৈছে বৰষুণৰ সময়ত গলে মানে হিমান এটা ভাল না লাগিব সো এনে দিনত গলে আৰু ভালে লাগিব আৰু ইয়াতে মানে সবৰে ভুক লাগিছিল সো সেই কাৰণে ভাবিলো ৰেষ্টুৰেণ্টত গৈ কেনে কিবা খাই লও আৰু ইয়াত ভাইটি মানে আকৌ চিকেন খাব কাৰণে তাৰ কাৰণে আৰু বহুত সময় ৰখিছো নহলে সোনকালে ঘৰত গৈ পালো হয় আৰু ইফালে মানে ভিনিয়ে বজাৰ কৰিব সো ভিনিহতৰ ঘৰটো কৈছোয়ে মই মানে অলপ ভিতৰত আৰু সো সেই কাৰণে মানে বজাৰ ইয়াৰ পৰাই কৰি লব লাগে বজাৰটো বহুত দূৰে হয় কিন্তু ৰাস্তাত পানীৰ কাৰণে মানে ঘুৰাই পাকাই লৈ আহিছে সেই কাৰণে আৰু নহলে আৰু ইফালে আজি ভিনিহতৰ ঘৰত লাষ্ট ইখিনিয়ে ভিডিও সো ৰাতিপুৱা সোনকালে যামগৈ আৰু মামা ভাগিনৰ চাওক মানে দুটাই খেলি আছিল বহুত সময় তো ভাবিল অলপমান ভিডিও বনাও আৰু এই পুৱাতে মানে ঘৰত আহি কেনে আমি মানে পানী বাঢ়িছিল সো ভাবিল অলপমান চাওৱে সো অলপমান ফুৰি আছিলো মই বা আৰু মাহি হয় সো আৰু ইফালে এইটো ৰাস্তাত পানী উঠিছে এই কলিতাবাৰৰ এইখিনি ঠাইত আৰু আমি আৰু ইফালে চাওক আমাৰ ইফালে সো এনেকুৱা আমাৰ এইটো ভাবিহতৰ কি হয় সো হেতু চোতালতো উঠিছে পানী আৰু আমাৰো এনেকুৱা মানে চোতালত পানী উঠিছে আৰু আমাৰ দুটা ৰাস্তা সো এটা ৰাস্তাত উঠিছে আৰু এটা ৰাস্তাত উঠা নাই পানী আৰু এইটো নদীৰ সাইডটো হয় আৰু ইফালে চাওক মানুহৰ গোটেই আধা লৈকে ডুবিছে খালি ওপৰৰ টিনখিনিয়ে আছে নহলে আৰু ইয়াতকেও বেছি পানী হয় কিন্তু এইবাৰ অলপ কমে হৈছে যি নহওক আৰু নহয়ও যাতে আৰু আমি গোটেইবিলাক ফুৰিব আহিছিলো আম্মা নানি মাহি বা মই আৰু ভাইটি সো আজিৰ কাৰণে এইখিনিয়ে আছিল